নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া চেনেল নিতাক্ষী কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কি বনাবলৈ ওলাইছোঁ চাবচোন দেই। আজি বনাইছোঁ মই মাটি দাইলৰ সৈতে গাহৰি মাংস। আপোনালোকে বাৰু এনেকৈ খাই ভাল পায়নে জনাবচোন, আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। লগতে আমাৰ ঘৰৰ খেতি পথাৰবোৰ দেখুৱাই দিলোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। এয়া এইফালে ঘৰৰ লিচু লাগিছে, সৰহকৈ লাগিছে ঘৰৰ লিচু। খাবলৈ আহিব আপোনালোকেও। জিকা, নেচেৰা, তিয়ঁহ তেনেকৈ লগাই থৈ দিছে দেউতাই। এইখন আমাৰ ঘৰৰ পৰিৱেশ। সেয়া বেটাই খেলি আছে এফালে। এয়া ঘৰৰ তিয়ঁহ ছিঙিলোঁ দেই। জিকা, তিয়ঁহ, কেঁচা চব্জিখিনি ঘৰৰ পৰাই খাব পালে আৰু বেলেগকৈনো কি লাগে, নহয়নে বাৰু? শাক পাচলি সকলোবোৰ যদি ঘৰতে হৈ থাকে, বজাৰবোৰ সকলো সাৰ দিয়াহে হয় আৰু।